নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আমাৰ দেশৰ যি জনতা কাৰফিউ পাছতে আমাৰ কি হ'ল, জনতা কাৰফিউ চলি আছে। হ'লেও লকডাউনৰ যি অৱস্থা বা দেশৰ ভাইৰাছ সংক্ৰমণৰ পাছত আমাৰ দেশৰ যি অচলা অৱস্থা তাৰ ওপৰত ভিত্তি কৰি আমাৰ চৰকাৰে বা আমাৰ সকলো ধৰণৰ কাম কাজকে ধৰি স্কুল কলেজো বন্ধ হৈছে। আৰু সেই স্কুল কলেজ বন্ধ হোৱাৰ ফলতে আমাৰ ল'ৰা ছোৱালীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ কি হৈছে, পাঠদানতো যথেষ্টখিনি প্ৰভাৱ পৰিছে। যাৰ ফলত হয়তো ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ক্লাছ 10ৰ যিখিনি ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমসমূহ যিমান সোনকালে শেষ হ'ব লাগে সিমান সোনকালে শেষ হোৱাত বা সঠিক সময়ত মূল্যায়ন কৰাত অকণমান অসুবিধা দেখা দিব। তাৰ ওপৰত ভিত্তি ৰাখি সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে যিমানখিনি পাৰোঁ সিমানেই হোৱাকৈ এটা 10ম শ্ৰেণীৰ সেইটো স্কুলত বুজাইছে। তাৰ ওপৰত স্কুলত বুজাইছে বুলি ক'লে ভুল হ'ব, যিহেতু এতিয়া এসপ্তাহ 1 উইকটো ক্লাছ হোৱাই নাই। তাৰ ওপৰত ভিত্তি কৰি মই এটা নতুন পাঠ লৈছোঁ। নতুন পাঠটো হৈছে 10ম শ্ৰেণীৰ 4ৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ। এতিয়া তোমালোকে, মোৰ বিশ্বাস আছে তোমালোকে পাঠটো ল'বলৈ যথেষ্ট আগ্ৰহী হ'বা। যিহেতু তোমালোকৰ চবৰে এটা সপোন আছে যে আমি আন নহ'লেও আমাৰ মাৰ কাৰণে কিবা এটা কৰোঁ, দেউতাৰ কাৰণে কিবা এটা কৰোঁ, হয়নে? এতিয়া তোমালোকৰ সুখৰ কাৰণে তোমালোকৰ মা দেউতাই যিমানখিনি তোমালোকৰ কাৰণে ছেক্ৰিফাইচ কৰিছে সেইখিনি তোমালোকেও বুজি পাব লাগিব। তাৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকক মই পাঠদান অনলাইন পাঠদান হ'লেও যথেষ্ট পৰিমাণে তোমালোকে যেনেকৈ পাৰা নিজৰ কিতাপক টাইম দি যাবলৈ তোমালোকক ক'লোঁ। আৰু মই ভাবিছোঁ তোমালোকক সেইটো আদেশ নহয়, এটা ৰিকুৱেষ্ট কৰিছোঁ। সেই ৰিকুৱেষ্টখিনি তোমালোকে যাতে গ্ৰাহ্য কৰি লোৱা। ঠিক আছে। এতিয়া মই 10ম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ 4ৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ তাৰ ওপৰত এটা পাঠ দিম। দ্বিঘাত বুলি ক'লে আমি সৰ্বসাধাৰণতে কি বুজোঁ, যে কিছুমান দ্বিঘাত বুলি ক'বলৈ হ'লে দ্বি মানে সৰ্বসাধাৰণতে 2, ঘাত মানে আমি চিনি পাওঁ যিটো পাৱাৰ বুলি কোৱা হয়, যেনে স্কোৱাৰ থাকিব পাৰে, কিউব থাকিব পাৰে। দ্বিঘাত আমি কিছুমান সমীকৰণ দেখিছোঁ, যেনেকৈ 2x + 1 এইটো এটা সমীকৰণ বুলি কোৱা হয়। ইকুৱেল যদি আমি 0 দিওঁ, 2x² + 2x + 3 এইটো এটা সমীকৰণ। 2x³ + 2x² + 2x + 2 ইয়াকো সমীকৰণ। আমি মই সমীকৰণৰ যি তিনিটা উদাহৰণ দিলোঁ তোমালোকক, সেই উদাহৰণৰ ভিতৰত ইয়াত কোনটো দ্বিঘাত হ'ব তোমালোকে নিশ্চয় গম পাইছা। যে ইয়াত আমি দেখিছোঁ প্ৰথম সমীকৰণটোত ইয়াৰ ঘাত নাই নহয়, ঘাত 1 আছে, যিহেতু 2x² ইয়াত পাৱাৰ হিচাপে 1হে আছে। কিন্তু আমি যদি 2 নম্বৰটোলৈ চাওঁ, ইয়াত এই ঘাতটোৰ চবতকৈ সৰ্বোচ্চ ঘাত হৈছে 2। এই সমীকৰণটোৰ ঘাতটো নহয়, ভুল হৈছে মোৰ, এই ঘাতটো নহয়, এই সমীকৰণটোৰ সৰ্বোচ্চ ঘাত হৈছে 2x², হয়নে? এইটো আমি কাটিব নোৱাৰোঁ, এইটো আমি অকণমান ৰাইট দি থওঁ, হয়নে? তাৰপিছত এতিয়া নেক্সট 3 নম্বৰটো চালোঁ, ইয়াত ঘাত 2 আছে কিন্তু 3ও আছে। ইয়াৰ সৰ্বোচ্চ ঘাত 3 নহয়, সেইকাৰণে আমি এইটো কেঞ্চেল কৰিছোঁ। এইটো দ্বিঘাত সমীকৰণ নহয়। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে এনেকুৱা হ'ব লাগিব। মানে কোনবিলাক দ্বিঘাত সমীকৰণ হ'ব, যিবোৰ দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ ঘাত 2 হয়, সেই সমীকৰণবোৰক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। আমি আগৰ ক্লাছত পাই আহিছোঁ একপৰ ৰাশি, দ্বিপৰ ৰাশি, বহুপৰ ৰাশি, তেনেকৈ পাই আহিছোঁ। ঠিক ক্লাছ 9ত পাইছিলোঁ। এতিয়া আমি 10ত সেইখিনিকে একপদ ৰাশি কাক বোলে আমাৰ মনত আছে চাগে। যদিও মনত নাই, মই কৈ দিছোঁ, যিবোৰ ৰাশিৰ পদ কেৱল এটা। দ্বিপৰ ৰাশি বুলি ক'লে যিবোৰ ৰাশিৰ পদ 2টা, ত্ৰিপৰ ৰাশি বুলি ক'লে পদ 3টা। অনুশীলনী 4.1ত দিছে, অনুশীলনী 4.1। অনুশীলনী 4.1ৰ প্ৰথম কুৱেশ্যনটো দিছে যে
তলৰ ইয়াত তোমালোকে চোৱা ভালকৈ তলৰ দ্বিঘাত সমীকৰণ তলৰবোৰ মানে এইবিলাকৰ কথা কৈছে 1 2 3 4 5 6 7 8টা আছে আঠটাবিলাকৰ কথা কৈছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় মানে দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিবলৈ কৈছে এতিয়া আমাক যেতিয়া কৈছে দ্বিঘাত সমীকৰণ হয় নে নহয় আমাক পৰীক্ষা কৰিবলৈ কৈছে এতিয়া দ্বিঘাত সমীকৰণ হয় নে নহয় বুলি জানোতে কওঁতে আমি দ্বিঘাত সমীকৰণ কোনবিলাকক কয় আমি এইটো জানিব লাগিব দ্বিঘাত সমীকৰণ কোনবিলাক কয় কোনবিলাক আৰ্হি হ'ব লাগিব যে তলৰ সমীকৰণবিলাক যে এইবিলাক যে সমীকৰণবিলাক এনেকুৱা আৰ্হিত আছেনে নাই সেইটো আমি চাব লাগে ax² প্লাছ bx প্লাছ c আচ্ছা এই আৰ্হিটোত আছেনে নাই আমি চাব লাগে ঠিক আছে আমি প্ৰথম কুৱেশ্যনটো লওঁ প্ৰথম কুৱেশ্যনটো আছে মইতো এইটো নিলিখিলেও হ'ব তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা শেষাই চাগে নিলিখিলেও হ'ব কাৰণ তোমালোকে চবেই কিতাপ মেলিয়ে থৈছা ঠিক আছে 1 নম্বৰ কুৱেশ্যনটো আছে x প্লাছ 1 হোল স্কোৱাৰ ইকুৱেল 2 ইনটু x মাইনাছ 3 এইটো আছে এতিয়া আমি এইটো চাওঁতে হ'লে আমি এইটো চাব লাগিব এইটো কি কৈছে আৰু বাওঁপক্ষ আৰু সোঁপক্ষ আছে বাওঁপক্ষ আৰু সোঁপক্ষক আমি সমাধান কৰিব লাগে যে সমাধান কৰি পেলাই যে এই আৰ্হিটোত পাম নেকি যদি এই আৰ্হিটোত পাওঁ তেতিয়া আমি ক'ম যে এইটো দ্বিঘাত সমীকৰণ হয় যদি আমি এই আৰ্হিটোত পাব নোৱাৰোঁ তেতিয়া যাৰ ঘাত যদি আমি নাপাওঁ তেতিয়া ঘাত নাপালে আমি ক'ম যে এইটো দ্বিঘাত সমীকৰণ নহয় ঠিক একেদৰে এতিয়া আমি মই যে কৈছিলোঁ 1 2 3 4টা আৰু আছে অকল এই 4টাই পৰ্যাপ্ত নহয় খালি আমি অংকখিনি কৰিবলৈ এই 4টা জানিলেও আমি অংকখিনি গোটেইখিনি কৰি যাব পাৰিম এই 4টাৰ ভিতৰত এতিয়া কোনটো ফৰ্মুলা আহিব এইটো আহিব 1 নম্বৰ ফৰ্মুলাটো আমি ৰাইট মাৰিব লাগিব 1 নম্বৰ ফৰ্মুলাত কি হ'ব a প্লাছ b হোল স্কোৱাৰ এতিয়া কি হ'ব x প্লাছ 1 হোল স্কোৱাৰ হ'ব এতিয়া এইটো আমি ভাঙি দিম যেনেকৈ আমি a প্লাছ b হোল স্কোৱাৰত আমি পাইছিলোঁ যে a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ বুলি পাইছিলোঁ এতিয়া আমি ইয়াত a মানে কি আহিলে x b মানে কিমান আহিব 1 তেতিয়া কি আহিব এইটো আমি যদি ভাঙি দিওঁ a প্লাছ b হোল স্কোৱাৰত যদি আমি তাক ভাঙি দিওঁ কি হ'ব a স্কোৱাৰ প্লাছ টুৱাইছ a মানটো কিমান x b মানটো কিমান আহিব 1 a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ মানে কিমান আহিব 1 স্কোৱাৰ ইকুৱেল আমি জানো যে আমাৰ সমান চিহ্নৰ এইফালে যিমানখিনি আমি যি কৰিবলগীয়া আছে কৰিম এইডোখৰতে তোমালোকক এটা কথা কওঁ তোমালোকে সমান চিন যদি দুফালে হয় তেতিয়া ইমপ্লাই চিন এইটোক ইমপ্লাই চিন বুলি কোৱা হয় এই ইমপ্লাই চিনটো দিবলৈ কেতিয়াও নাপাহৰিবা ঠিক আছে এতিয়া এই ব্ৰেকেটত এই x মাইনাছ 3 আছে x মাইনাছ 3 মুখৰ আগত 2 আছে মানে এই ব্ৰেকেটটোৱে কি বুজায় ইয়াৰ ভিতৰত থকা গোটেই সংখ্যাখিনিৰ লগত বাহিৰৰ সংখ্যাটো পূৰণ হোৱা বুজায় ঠিক আছে এতিয়া আমি এইটোৱে প্ৰথম পূৰণ কৰিব লাগিব এইটোৱে পূৰণ কৰিলে কিমান হ'ব 2 টুৱাইছ x হ'ব এইটোক যেনেকৈ পূৰণ কৰিছিলোঁ ইয়াত থকা প্লাছ চিন আছে প্লাছে মাইনাছে পূৰণ কৰিব লাগিব প্লাছে মাইনাছে পূৰণ কৰিলে আমি মাইনাছ বুলি জানো হয়নে এতিয়া এইটো পূৰণ কৰিবলৈ 3 দুগুণ কিমান আহিব 6 আহিব ঠিক আছে এতিয়া আমি নেক্সট ষ্টেপত কৰিম এইটো ষ্টেপত সবাই বুজি পালা যদি বুজি নাই পোৱা মোক কমেণ্টত সুধিব পাৰিবা নেক্সটটো চোৱা যে কি আহিব x স্কোৱাৰ প্লাছ এইকেইটা গোটেইকেইটা পূৰণ কৰি যদি কৰি দিওঁ আমি টুৱাইছ x পাম প্লাছ এইটোক যদি স্কোৱাৰ কৰি দিওঁ আমি কিমান পাম 1 পাম ঠিক আছে এতিয়া নেক্সটত তোমালোকক মই কৈছোঁ যে তোমালোকে এটা কথা মনত ৰাখিবা সমান চিহ্নৰ এইটো সমান চিহ্নৰ এইফালে আছে এইটো এইফালে আছে হয়নে তো এইফালৰ সংখ্যাবিলাক যেতিয়া সমান চিহ্ন আমি এইটো চাইডে লৈ আহিম ইয়াত যদি পজিটিভ চাইন থাকে তেতিয়া কি হ'ব নিগেটিভ চাইন আৰু যদি নিগেটিভ চাইন থাকে তেতিয়া কি হ'ব পজিটিভ চাইন হ'ব ঠিক আছে এতিয়া এইটো ইয়াত পজিটিভ চাইন আছে টুৱাইছ এক্সটো পজিটিভ হৈ আছে ইয়াত এইটো সমান চিহ্নৰ এইফালে লৈ আহিলে কি হ'ব নিগেটিভ হৈ যাব টুৱাইছ এক্স হ'বনে মানে ধনাত্মকবিলাক ঋণাত্মকবিলাক কি হ'ব ধনাত্মক হ'ব এইটো প্লাছ আছে এইফালে আনিলে কি হ'ব মাইনাছ হ'ব ঠিক ইয়াত এইটো কি এই সংখ্যাটো কি আছে -6 যদি আমি এইটো সমান চিহ্নৰ এইফালে লৈ আহোঁ কি হ'ব তেতিয়া +6 ইকুৱেল কি আহিব 0 ঠিক আছে এতিয়া আমি দ্বিঘাত সমীকৰণ বা এনেকুৱা ৰাশিবিলাক এইবিলাক চলকযুক্ত ৰাশিবিলাক তাৰ ঘাত একে হ'ব লাগিব তাৰ চলক একে হ'ব লাগিব তেতিয়াহে আমি তাক যোগ বিয়োগ কৰিব পাৰোঁ সেইকাৰণে আমি প্ৰথম চাওঁ x স্কোৱাৰক চাওঁ x স্কোৱাৰৰ লগত আৰু এনেকুৱা x স্কোৱাৰ আছেনে নাই সেইকাৰণে আমি গম পালোঁ যে x স্কোৱাৰৰ লগত কোনো আৰু বেলেগ সংখ্যা নাই সেইবাবে x স্কোৱাৰৰ লগত বেলেগ যোগ বিয়োগ কৰিব নোৱাৰিম এতিয়া এইটো চোৱা প্লাছ টুৱাইছ x আছে
এইটো লৈ গুচি আহিলোঁ মাইনাছ 2x এইটো একে শাৰীতে কৰিব পাৰিলোঁ তোমালোকক বুজিবৰ কাৰণে মই এটা ষ্টেপ বঢ়াই দিছোঁ এতিয়া কি আহিব +1 এইটো কিমান আহিব +6 আহিব ইকুৱেল কিমান আহিব 0 এতিয়া কিমান আহিব এইটো x² 2x পৰা 2x গ'লে কিমান হ'ব 0 হ'ব অৰ্থাৎ 2x কি হ'ব কাটকুট হ'ব আমি যেনেকৈ 2 বিয়োগ 2 কৰিলে কিমান পাওঁ 0 পাওঁ ঠিক একেদৰে 2x - 2x ক'লেও আমি কিমান পাওঁ 0 পাওঁ মানে এইটো আলুগুটি হয়নে এতিয়া কিমান আহিব ইয়াত x² এইটো থাকিবই 1 + 6 সমান কিমান আহিব 7 হ'ব ইকুৱেল 0 এইখিনিতে তোমালোকক মই কৈছিলোঁ যে দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে আৰ্হিটো লাগিব ax² + bx + c আৰ্হি লাগিব কিন্তু এতিয়া এইটো x² + 7 আছে নহয়নে এতিয়া এইটো দ্বিঘাত সমীকৰণ হ'বনে নহ'ব তোমালোকৰ মনত চাগে অকণমান খেলিমেলি লাগিছে হয়নে এইটো দ্বিঘাত সমীকৰণ হ'ব কাৰণ ইয়াত কি আহিব ax² + bx + c ইকুৱেল 0 আৰ্হিত আছে ইয়াত এৰ মানটো কিমান আহিব 1 আহিব বিৰ মানটো কিমান আহিব 0 আহিব চি মানটো কিমান আহিব 7 আহিব মানে যদি আমি চাওঁ x² + 0 * x + 7 মানে 0 * x মানে ৰিজাল্টটো 0 হ'ব সেইকাৰণে ৰিজাল্টটো আমি এইটো পালোঁ এতিয়া আমি গম পালোঁ যে এই ৰাশিটো দ্বিঘাত সমীকৰণ হয় এইটো x + 1 হোল স্কোৱাৰ ইকুৱেল 2 * x - 3 যিটো আছিলে এইটো আমি কি বুলি গম পালোঁ দ্বিঘাত সমীকৰণ হয় বুলি আমি গম পালোঁ গতিকে আমি এতিয়া কি হ'ব আমি লিখিব পাৰিম আমি কি বুলি লিখিব পাৰিম যে আমি শেষত লিখি দিব লাগিব এতেকে x² + 7 ইকুৱেল 0 হ'ল ই দ্বিঘাত সমীকৰণ হয় ঠিক আছে তোমালোকৰ দ্বিঘাত সমীকৰণ পাঠটি এইটো প্ৰথম ভিডিঅ' 4.1 প্ৰথম যদি তোমালোকে ভিডিঅ'টো বুজি পাইছা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি বুজাত যদি কিবা খেলিমেলি হৈছে খেলিমেলি হ'লে তোমালোকে কমেণ্টত সুধিব পাৰিবা কোনটো কি হৈছে ইয়াকে কৈ আজি দ্বিঘাত সমীকৰণৰ প্ৰথম যিটো পাঠৰ 4.1 এক নম্বৰ কুৱেশ্যনটো ছল্ভ কৰা হ'ল আৰু তাৰ পাছৰ ভিডিঅ'খিনি পাবলৈ হ'লে তোমালোকে